হেপী দেৱালী সকলোকে মোৰ ফালৰ পৰা হেপী দেৱালী শুভেচ্ছা জনালোঁ দেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই দেখাই আছোঁ ইমান ধুনীয়াকৈ ঘৰটো সজাইছে নহয় লাইটিঙেৰে। ইয়াত ডিজে বক্স মানে বাহিৰত উলিয়াই দিয়া হৈছে। এই ৰঙা নীলা হালধীয়া এইটো জ্বলি আছে। মজা। এয়া মানে সেই এয়া বৌ পুতালে মজা। এয়া লটাৰী টিকেট খেলা হৈছে। এয়া পোহৰটো দেখিছে নহয়, মই অলপ দূৰৰ পৰা দেখাইছোঁ, তাৰ পৰা অলপ অকণমান আগতে আহিলোঁ। এয়া অলপ দেখাই দিছোঁ। সেয়া 10 টকাতে মানে মিঠাতেল এইবিলাকে বিক্ৰী কৰিছে। এনে আমি অলপ ওলাই আহিছোঁ ৰাস্তা কাষলৈ। দেখাই আছোঁ ইমান ধুনীয়াকৈ সাজিছে ইয়াৰ ঘৰটো। এয়া বালিবান নামঘৰ হয়, বৰুৱানগৰ বালিবান নামঘৰ হয়, আমাৰ ইয়াৰ হয় ওচৰ। ইয়াত 10 টকাতে খেল খেলোৱা হৈছে দেই। লটাৰী টিকেট যিখন মানে মিঠাতেল চাকি দিয়া হৈছে। যিসকল ব্যক্তি কুপন ল'বলৈ এতিয়াও বাকী আছে, গতিকে তেখেতসকলক আমি ক'ব বিচাৰিছোঁ যে অনতিপলমে আমাৰ খেলখন আৰম্ভ কৰিম। গতিকে 10 টকাৰ মূল্যৰ বিনিময়ত আপোনালোকে পাব এটা মিল্ক মেড গাখীৰ। 10 টকাৰ বিনিময়ত পাব আপোনালোকে এটা মিল্ক মেড গাখীৰ। আজি দেৱালী আৰু কালী পূজাৰ উপলক্ষে আপোনালোকক আমি ভাগ্য পৰীক্ষা চাব বিচাৰিছোঁ। গতিকে পলম নকৰিব। আমাৰ হাতত মাত্ৰ 3টা কুপন বাকী আছে। তৃতীয়খন খেলাৰ আমাৰ 3টা মজা।